স্বাগতম বন্ধুসকল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁকালৰ বিষ হ'লে কি আসন কৰিব লাগে। এই বিষয়ে মোক বহুতে সুধি থাকে, সেয়ে আজি মই আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। মেডিকেল ট্ৰিটমেণ্ট কৰাৰ উপৰিও এই আসন কৰিলে আপোনালোকে নিশ্চয় উপকাৰ পাব। এতিয়া আহকচোন আমি ভিডিঅ'টো চাওঁ। প্ৰথমতে আমি ঊৰ্ধ্বতাৰাসন কৰোঁ। এবাৰ থিয় হৈ লওক। হাত দুখন পোনে পোনে মূৰৰ ওপৰলৈ উঠাই আঙুলিকেইটা ফাকে ফাকে সুমুৱাই তলুৱা দুখন ওপৰমুৱাকৈ ধৰক আৰু টানক। ভৰি আঙুলিৰ মূৰত থিয় হৈ গেৰুৱা আৰু কলা ফুল দুটা ওপৰলৈ টানক। কেইছেকেণ্ডমান এনেকৈ থাকি লাহেকৈ গেৰুৱা নমাওক। এনেকৈ 6 বাৰমান কৰক। এই আসনত ভৰি কলা ফুল, উৰু, পিছফালৰ আৰু পিঠিৰ পেশীবোৰ সম্প্ৰসাৰিত হয় আৰু সবল হয়। দ্বিতীয়তে তিৰ্যক তাৰাসন। হাত দুখন আগৰ দৰে ওপৰলৈ ধৰি ৰাখি ভৰি দুখন এফুটমান আঁতৰত ৰাখক আৰু লাহে লাহে বাওঁফালে হাউলি যাওক। অলপ সময় এনেদৰে থাকি শৰীৰ পোন কৰি মাজলৈ আহক। পুনৰ একেধৰণে সোঁফালে কৰক। এই আসন কৰোঁতে শৰীৰটো কেৱল কাষলৈহে ভাঁজ কৰিব, সন্মুখলৈ বা পিছলৈ নহয়। এই আসনত ৰাজহাড় দুয়োফালে ভাঁজ কৰা হয় বাবে ৰাজহাড়ৰ নমনীয়তা বাঢ়ে, পেটৰ কাষৰ চৰ্বি কমি যায়। বৃক্ষাসন। প্ৰথমতে দুভৰি ভৰ দি পোন হৈ থিয় হওক। এবাৰ সোঁ ভৰিখন আঁঠুত ভাঁজ কৰি বাওঁফালে লৈ গৈ বাওঁ জানুৰ মূল দেশত সোঁ ভৰি ৰাখক। এবাৰ বাওঁ ভৰিৰ ওপৰত দেশৰ ভৰ ৰাখি পোন হৈ নমস্কাৰ ভংগীত থিয় হওক। 30 ছেকেণ্ড এইদৰে থাকি 5 ছেকেণ্ড বিশ্ৰাম লৈ ভৰি সলনি কৰি প্ৰতিবাৰ দুবাৰকৈ মুঠ 4 বাৰ এই আসন ৰাখক। এই আসন কৰিলে দেহৰ ভাৰসাম্য বজাই থাকে, ভৰিৰ শক্তি বাঢ়ে, কঁকাল আৰু মেৰুদণ্ড কোনো সমস্যা নাথাকে। তৃতীয়তে শশাকাসন। বজ্ৰাসনত বহি দুখন ওপৰলৈ উঠাওক। সন্মুখলৈ হাউলি উশাহ বাহিৰলৈ এৰক আৰু হাত দুখন গাৰ ফালে আনি তলুৱা দুখন তললৈ ৰাখি কান্ধলৈকে দুয়োখন হাত সমানে মাটিত ৰাখক। কঁপালখনো যেন মাটিৰ তলত লাগি থাকে। কিছু সময় এই অৱস্থাত থাকি আকৌ বজ্ৰাসন অৱস্থালৈ ঘূৰি আহক। এই আসন হৃদয়ৰ স্বাভাৱিক মালিচ কৰে, সেইবাবে এই আসন হৃদয় ৰোগীসকলৰ বাবে প্ৰয়োজনীয়। ভুজংগাসন। ভৰি দুখন জোৰা কৰি উবি হৈ শুৱক। এইবাৰ হাত দুখন কিলাকুটিত ভাঁজ কৰি বুকুৰ ওচৰত কান্ধৰ তলত মাটিত ৰাখক। হাতৰ তলুৱাত দেহৰ ভৰ ৰাখি থুতৰি ওপৰলৈ তোলক আৰু গলধন পিছফালে নিয়ক। ভৰিৰ পৰা নাভি পৰ্যন্ত দেহৰ তলৰ অংশ মাটিত ৰাখি দেহৰ ওপৰৰ ভাগ ওপৰলৈ তোলক। এই সময়ত মেৰুদণ্ড সামান্য পিছফালে বেঁকা হ'ব। এই অৱস্থাত 40-45 ছেকেণ্ড থাকি 10-15 ছেকেণ্ড শৱাসনত বিশ্ৰাম লৈ আকৌ আসন আৰম্ভ কৰক। এনেদৰে 4 বাৰ কৰিব। এই আসন কৰিলে মেৰুদণ্ড নমনীয় হয়, স্নায়ু সতেজ হয়, হৃদপিণ্ড সবল হয়, বুকুৰ ছাতি বাঢ়ে, কঁকালৰ বাত কমে কঁকালৰ বিষ ভাল হয়, হজম শক্তি বাঢ়ে, মহিলাসকলৰ শ্বেতপদ আৰু ঋতুজনিত ৰোগ নিৰাময় হয়। অৰ্ধ শলভাসন। প্ৰথমে শলভাসনৰ দৰে মাটিত শুৱক। তাৰ পাছত হাত দুখন পেটৰ তলত স্পৰ্শ কৰি দেহটো তাৰ ওপৰত ৰাখিব। বিশেষকৈ নাভিৰ তলত অংশ ৰাখি বাওঁ ভৰিখন যিমানে পাৰে ওপৰলৈ তোলক। এই অৱস্থাত 10-15 ছেকেণ্ড থাকি 5 ছেকেণ্ড বিশ্ৰাম ল'ব। তাৰ পাছত বাওঁ ভৰি মাটিত নমাই সোঁ ভৰিখন যিমান সম্ভৱ ওপৰলৈ তোলক। এই আসনৰ ছায়েটিকা বাত আৰু কটি বাত ভাল হয়, কঁকালৰ বিষ নিৰাময় হয়, হজম শক্তি বাঢ়ে। ধনুৰাসন। পুনৰ পেট পেলাই লওক। এইবাৰ দুয়োখন হাতেৰে ভৰি দুখন বুঢ়া আঙুলি দুটা ভালদৰে ধৰি লওক। উশাহ দীঘলকৈ টানি মূৰ আৰু ভৰি দুখন হাতেৰে টানি ওপৰলৈ উঠাওক। কেইছেকেণ্ডমান এনেদৰে ৰাখি উশাহ এৰি লাহে লাহে তললৈ নমাওক। এনেকৈ 6 বাৰ কৰক। এই আসনৰ ৰাজহাড়ৰ নমনীয়তা বাঢ়ে, পিঠি আৰু ৰাজহাড়ৰ কাষৰ মাংসপেশীবোৰ সবল হয়। ইয়াৰ নিয়মীয়া অনুশীলনীয়ে কঁকালৰ বিষ, পিঠিৰ বিষ আদি ৰোগ নিৰাময় কৰে। শলাসন।
প্ৰথমে চিটকৈ শুৱক। এবাৰ আপোনাৰ হাত দুখন শৰীৰ দুয়ো কাষে ৰাখক। তাৰ পাছত হাতৰ ওপৰত ভৰ দি দম লৈ ভৰি দুখন একেবাৰে মাটিৰ পৰা তুলি মূৰৰ ফাললৈ লৈ গৈ মূৰৰ পৰা যিমানখিনি সম্ভৱ দূৰত ভৰি দুখন এনেভাৱে ৰাখক যাতে ভৰি গুৰুহা দুটা সংযুক্ত থাকে। এই সময়ত লক্ষ্য ৰাখিব লাগিব থুতুৰিটো যাতে বুকুৰ সৈতে লাগি থাকে আৰু ভৰি দুখন আঁঠুত ভাঁজ নলগাকৈ পোন হৈ থাকে। এনেদৰে 20-25 ছেকেণ্ড থাকি 15 ছেকেণ্ড বিশ্ৰাম লৈ মুঠ 4 বাৰ আসনটো অভ্যাস কৰক। এই আসন কৰিলে কঁকালৰ চৰ্বি নজন্মে, মেৰুদণ্ড সবল কাৰ্যক্ষম হৈ থাকে। এই আসন কঁকাল বিষৰ কাৰণে মহোৎসৱ। সৰ্বাংগাসন। এই আসনো শলাসনৰ দৰে একেই। চিটকৈ ওপৰলৈ শুৱক। এবাৰ ভৰি দুখন পোনকৈ লৈ ওপৰলৈ তোলক। দুই হাত কঁকালৰ কাষত ৰাখি কিলাকুটিৰ ভৰ দি কঁকাল আৰু নিতম্বসহ দেহটো যিমানখিনি পাৰে ওপৰলৈ তোলক। 20-30 ছেকেণ্ড এইদৰে থাকি লাহে লাহে আঁঠু ভাঁজ কৰি পূৰ্ব অৱস্থা হৈ উভতি আহি 10 ছেকেণ্ড শৱাসনত বিশ্ৰাম লৈ আকৌ আসনটো কৰিব। এই আসন কৰিলে অস্বাভাৱিক শকত হোৱাৰ পৰা মুক্তি পাব, স্নায়ুমণ্ডলী সতেজ থাকিব, কঁকালৰ বিষ নিৰাময় হ'ব। মকটাসন। ওপৰমুৱাকৈ শুই ভৰি দুখন কুচাই আঁঠু একেলগে কৰি গুৰুহা টপিনাত লাগি থাকিব। হাত দুখন গাৰ দুফালে মেল খাই থাকিব। উশাহ লৈ মূৰ বাওঁপিনে ঘূৰাই হাতৰ তলুৱালৈ চাব। তেতিয়া ভৰি দুটা কোচ খাই থকা ভাগে সোঁপিনে কাটি কৰিব। আঁঠু সোঁফালে মাটিত লাগিব। সোঁ ভৰিৰ ওপৰত বাওঁ ভৰি থাকিব সম্পূৰ্ণ সমান্তৰালভাৱে। এইদৰে বিপৰীত দিশতো কৰক। মাজৰ অৱস্থাত থাকোঁতে উশাহ লৈ ল'ব। 3-5 বাৰ পৰ্যন্তও কৰিব পাৰে। এই আসন কৰিলে কঁকালৰ বিষ ভাল হয়। একে লেঠাৰিয়ে নীতিমতে কৰিলে 15 দিনত পুৰণা ৰোগীও কঁকাল বিষৰ পৰা মুক্ত হ'ব। স্পণ্ডেলাইটিছ, চাইটিকাৰ, স্লিপ ডিস্ক ৰোগীৰ বাবেও বিশেষ লাভজনক আসন। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? আপোনালোকে এক সপ্তাহ এই আসন কৰক। কঁকাল বিষৰ পৰা নিশ্চয় নিৰাময় পাব। ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব আৰু লাইক কমেণ্ট কৰিব।